নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আজিৰ ভিডিঅ'টোত মই অসম কমন এক্সাম 2022ৰ বাবে কেইটামান প্ৰয়োজনীয় বিজ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, প্ৰত্যক্ষ শ্বসন কোন প্ৰাণীৰ ক্ষেত্ৰত দেখা যায়? ইয়াৰ উত্তৰটো হ'ব এমিবা। 2 নম্বৰ, ক্ৰিকেট উপাস্থি ক'ত থাকে? ইয়াৰ উত্তৰটো হ'ব স্বৰযন্ত্ৰ। 3 নম্বৰ, হাঁওফাঁওত থকা বায়ুৰ পৰিমাণ কি যন্ত্ৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়? ইয়াৰ উত্তৰটো হ'ব স্পাইৰোমিটাৰ। 4 নম্বৰ, বৃক্কৰ গঠনমূলক একক কাক বোলে? ইয়াৰ উত্তৰটো হ'ব নেফ্ৰন। 5 নম্বৰ, এণ্টিডিউৰেটিক হৰম'নৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হ'ব ডায়েবেটিছ ইনচিপিডাছ। 6 নম্বৰ, মূত্ৰৰ লগত অত্যাধিক পৰিমাণে গ্লুক'জ নিৰ্গত হ'লে তাক কি বোলে? ইয়াৰ উত্তৰটো হ'ব গ্লুক'চুৰিয়া। 7 নম্বৰ, মূত্ৰৰ লগত তেজপুজ আদি নিৰ্গত হ'লে তাক কি ৰোগ বোলে? ইয়াৰ উত্তৰটো হ'ব হিমাটুৰিয়া। 8 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ মস্তিষ্কৰ বহিঃ আৱৰণখনক কি বোলা হয়? ইয়াৰ উত্তৰটো হ'ব ডুৰামিটাৰ। 9 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ কৰতী স্নায়ুৰ সংখ্যা কিমান যোৰ? ইয়াৰ উত্তৰটো হ'ব 12 যোৰ। 10 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ দশম কৰতী স্নায়ুৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভেগাছ। 11 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ সপ্তম কৰতী স্নায়ুৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মুখমণ্ডলীয়। 12 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ দেহত কিমানযোৰ ৰজ্জু স্নায়ু থাকে? ইয়াৰ উত্তৰটো হ'ব 31 যোৰ। 13 নম্বৰ, চেৰিব্ৰেল অৰ্ধগোলক কি কাৰ্যৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব চিন্তা শক্তি। 14 নম্বৰ, আইৰিছ কোন অংশৰ পৰা গঠিত হয়? ইয়াৰ উত্তৰটো হ'ব স্ক্লেৰা। 15 নম্বৰ, নিশাচৰ প্ৰাণীৰ চকুৰ ৰেটিনা অংশত কি কোষ বেছি থাকে? ইয়াৰ উত্তৰটো হ'ব দণ্ডকোষ। 16 নম্বৰ, মানুহৰ কুকুৰিকণা ৰোগ কিহৰ বাবে হয়? ইয়াৰ উত্তৰটো হ'ব ৰডপচিনৰ অভাৱত। 17 নম্বৰ, কক্লিয়া কিহৰ অংশ? ইয়াৰ উত্তৰটো হ'ব অন্তঃকৰ্ণ। 18 নম্বৰ, হৰম'ন নামটো কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ষ্টাৰ্লিং। 19 নম্বৰ, তলত দিয়া কোনবিধ পনীয় হাইড্ৰজেন? ইয়াৰ উত্তৰটো হ'ব তৰুক্ষীৰ। 20 নম্বৰ, তলত দিয়া কোনবিধ পেট্ৰলিয়াম উদ্ভিদ? ইয়াৰ উত্তৰটো হ'ব ইউফৰবিয়া। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও যেন এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো চাই থাকে।